Good morning everyone. আৰু আজি ৰাতিপুৱাৰ পৰা মই ভিডিঅ'টো আৰম্ভ কৰিছো। এইটো আমাৰ লৰা। নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছো মোৰ চেনেল হিমাদ্ৰি ৰাজবংশী এটি নতুন ভিডিঅ'ত আপোনালোক সকলোকে। আৰু ইয়াৰ আগৰ ভিডিঅ'টোত অলপমান মৰম পাইছো কাৰণ মই আগদিনাখন অলপ দুপৰীয়া ভিডিঅ'টো আপলোড কৰিছিলো আৰু দিনটো নাই পিছদিনাখন ৰাতিপুৱা চাইছো মোৰ ভিডিঅ'ত একদম পুৰা 30 জন মাত্ৰ ভিউজ আহিছে আৰু লগতে এজন সাবস্ক্ৰাইবাৰ এটা ভিডিঅ'ত এজন সাবস্ক্ৰাইবাৰ ক'ব লাগিব, কিন্তু তথাপিও একো নাই, এনেকৈ লাহে লাহে হৈ যাব আৰু সেইটো দুখ কৰা নাই। বহুতখিনি ভাল লাগিছে মনটোত কাৰণ এজন সাবস্ক্ৰাইবাৰ বাঢ়িছে, 14 আছিলে 50 হৈছে, বহুতখিনি ভাল লাগিছে। আৰু মোৰ ভিডিঅ' হয়তো চাইও বেয়া লাগে আপোনালোকৰ, কাৰণ ভিডিঅ' চাই বেয়া লগাৰ কাৰণ আছে মই ভালকৈ এডিট কৰিব নাজানো আৰু থাম্বনেইলখন মই ভালকৈ বনাব নাজানো, কিন্তু মই যেনে তেনে ভিডিঅ' বনাই পেলাই দি আছোঁ আপোনালোকক। এইখিনিও অলপমান কষ্ট হয় কাৰণ মোৰ টোপনি ধৰে আৰু ভিডিঅ' এডিটিং কৰাৰ ধৈৰ্য মোৰ একেবাৰে নাই, তথাপিও মই বহুতখিনি ধৈৰ্য ধৰি পেলাই ভিডিঅ'টো এডিটিং কৰি আপোনালোকৰ মাজত মই দিওঁ। যাব হ'বই ভাত পানী বনাই কিনে 12টা বজাত, আৰু যোৱাৰ সময়ত ৰাতিপুৱাৰ সময়ত এনেকুৱা খেলি হয় নহয়, এনেকুৱা দৌৰা-দৌৰি হয় আৰু সি একদম কথা নুশুনে, সি মাতি থাকিলেও নাহে, দৌৰি থাকিব, খেলি থাকিব, কিবা কৰি থাকিব, তো সি মাতি থাকিলেও নাহে, মাতি তাক আনিব নোৱাৰি। আৰু আজি 4 দিনমান হ'ল স্কুলত প্ৰাৰ্থনা পোৱাই নাই, সি বহুত লেট হৈ পেলাই যোৱা যায় আৰু তেনেকৈ এতিয়া আজিও সেই একে অৱস্থা হৈছে। আজিও স্কুলত একদম দৌৰা-দৌৰি কৰি গৈ পেলাই আজিও প্ৰাৰ্থনা পোৱা নাই। তো সি কি কৰিম আৰু উপায় নাই আৰু, কথা নুশুনে আৰু ই দৌৰি থাকে, খেলি থাকে, তাক খেলাত ব্যস্ত বেছি। তো সেয়ে আৰু ঠিক আছে, তেতিয়াহ'লে আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকক। আৰু আজি আছে গাৰ্জেন মিটিং স্কুলত, আৰু লগতে মোৰ আবেলি আছে কাৰ্টিং ক্লাছ। তো এতিয়া মই কেনেকৈ কি মেনেজ কৰোঁ ভাবি পোৱা নাই, আৰু এতিয়া গাৰ্জেন মিটিঙত নাথাকিলেও বেয়া কথা হ'ব। তো সেইকাৰণে গাৰ্জেন মিটিঙতো থাকিব লাগিব আৰু কাৰ্টিং ক্লাছতো থাকিব লাগিব, কাৰণ একদম বাধ্যতামূলক কৰি দিছে, নাথাকিলে আৰু হেৰি কৰিব, তাতে চাৰ্টিফিকেটখন নিদিব বুলি কৈছে, সেইকাৰণে কাৰ্টিং ক্লাছতো থাকিব লাগিব, উপায় নাই। তো এতিয়া কেনেকৈ মেনেজ কৰোঁ, টাইমটো মিটিং আছে 12:30 পৰা আৰু কাৰ্টিং ক্লাছ আছে 3:30 পৰা। তো আৰু এতিয়া মই 12:30 যাব, স্কুল ছুটি হোৱাৰ পিছত মই এতিয়া কেনেকৈ ঘৰত আনিম, আৰু ঘৰত আনি পেলাই আকৌ যাব লাগিব। তো ঘৰত আহিলেতো সি টোপনিয়ে যাব, গতিকে মই ভাবিছোঁ একেবাৰে মই যাম আৰু একেবাৰে যাই পেলাই একেবাৰে 12:30 স্কুল ছুটি হোৱাৰ পিছত একেবাৰে মিটিংখন এটেণ্ড কৰি পেলাই লগে লগে মই তাতে কাৰ্টিং ক্লাছতো যাম। কাৰ্টিং ক্লাছ 3:30 পৰা হ'ব আৰু একেবাৰে কাৰ্টিং ক্লাছটো কৰি কেনে মই ডাইৰেক্ট ঘৰত আহিম আৰু আবেলি আজি একদম তাৰ কাৰণে কাপোৰ লৈ যাব লাগিব, একেবাৰে চবখিনি কাম কৰিব লাগিব, একদম সময়ে নিমিলা হৈছে। মই এটা মানুহ ক'ত কি কৰিম উপায় নাই আৰু ভাবিব পৰা নাই। আৰু লগতে সিও নাই ইয়াতে, সি অসমৰ বাহিৰত গৈছে ডিউটিৰ কাৰণে, ইলেকশ্যন ডিউটিৰ কাৰণে। তো এতিয়া তেওঁ আহিব নোৱাৰে, তেওঁ আহিলেও তথাপিও কিছু কামৰ সহায় হয়, গতিকে তেওঁ আহিব নোৱাৰে, যিহেতু ঘৰৰ সকলোখিনি কাম ময়ে চাব লগা হৈছে। আৰু এতিয়া ঘৰত ধান কাটা, আলু ৰুব আছে, আলু ৰোৱাৰ কাৰণে হাল চাল বাই থোৱা হৈছে, কিন্তু আলু ৰোৱা হোৱা নাই, হয়তো অহাকালি আলুখিনি ৰুম। আৰু এতিয়া ধানো কাটিব হৈছে, ধানো চাগে পৰহি মানুহ লগাব ধান কাটা, বেছি নাই আৰু অকণমান মাটি থাকিব, আৰু তথাপিও সেইখিনিতো কাটিব লাগিব তো ঘৰতে। তো তেওঁ নাই কাৰণে সকলোখিনি ঘৰৰ দায়িত্ব ময়েই, কাৰণ মা আৰু দেউতাটো নোৱাৰিয়ে, বয়সে হৈছে, বয়স হ'লেও আৰু এতিয়া চবখিনি ময়ে কৰিব লাগে। তো লাজো লাগে এনেকৈ ঘৰত ভিডিঅ' বনাবলৈ, লাজে ভয়ে অকণমান ভিডিঅ' বনাইছোঁ, আৰু এইখিনিকে আপোনালোকে মোক ছাপোৰ্ট দিব বুলি আশা কৰিছোঁ। আৰু মই বাৰে বাৰে মানুহ চাই আছোঁ, কোনোবা আহে নেকি, আৰু লাজ লাগে আৰু সেইকাৰণে চাইছোঁ। তো ঠিক আছে, ভিডিঅ'টো চাই থাকক আৰু একদম ধুনীয়া ভিডিঅ' বনাওঁ, ধুনীয়া ভিডিঅ' আপোনালোকৰ মাজত দিম, আৰু আপোনালোকে মৰম দিব বুলি মই বহুতখিনি মনত আশা ৰাখিছোঁ। আৰু মোৰ মনটোত বিশ্বাস হৈছে যে মোৰ চেনেলটো এদিন নহয় এদিন, অহা বছৰ হ'লেও মোৰ চেনেলটোত 1000 ছাবস্ক্ৰাইবাৰ হ'ব। তো সেইকাৰণে মই এতিয়া ভালে বেয়াই ভিডিঅ' দিবলৈ আৰম্ভ কৰিছোঁ, আৰু আপোনালোকেও ভালে বেয়া চাই যাওক, আৰু ভুল হ'লে মোক ক'ব, আৰু লাহে লাহে মই ভালকৈ এডিট কৰিবলৈ শিকিম। এতিয়া নতুনকৈ শিকিম আৰু আপোনালোকক ধুনীয়া ভিডিঅ' মই দিম। তো ঠিক আছে, এতিয়া এইটো মই পাকঘৰত আহিলোঁ, এতিয়া ভাত বনাম, ভাতখিনি বনাই কিনে আকৌ যাব লাগিব। মই এতিয়া দালি বহালোঁ, দালি চালি বহালোঁ, এতিয়া যাওঁ, এতিয়া মৰিলোঁ হয়, এই পিৰা দুটাত থৈছোঁ। আমাৰ
আমাৰ ইয়াতে পথাৰত বোলে কিবা ধানত ফুল পকাই ধৰছে ফুল পকাই ধান চান কাটি আছে মই পথাৰত যোৱাই নাই এতিয়া পথাৰত যাম চাওঁ ৰচোন কি আমাৰো কাটছে নেকি আৰু মাই আছে বৰশী বাই হা আৰু ইয়াতে ৰুম কালি আলু হাল বাই থৈছে আৰু এইখিনিতে মই ধুনীয়া দিছোঁ অলপমান ধুনীয়া চিটি দিছোঁ মায়ে বৰশী বাই আছে দেখাই দি আছোঁ আপোনালোকক পুঠি মাছ তিনিটা এয়া পথাৰত প্ৰায় মানুহে ধান কাটি আছে ধুনীয়া লাগিছে পথাৰ একদম সোণালী সোণালী হৈ গৈছে আমাৰ এইফালে বেছি নাই আছে আমাৰ পশ্চিমৰ পথাৰখনত বেছি হৈছে আমাৰ এয়া ধান আমাৰ কিন্তু ধানখিনি বাগৰি আছে একদম তো আমাৰ ধান হৈছে এইখিনি কাটিব লাগিব সোমবাৰ দিনাখন মানুহ মাতিছোঁ আৰু কাটি কেনেকৈ আপোনালোকক দেখাই দিছোঁ এইখিনি এনেকুৱাকৈ কাটি কাটি পেলাই ধানখিনি এনেকৈ আৰু আছে ইয়াতে আছে আৰু ভিতৰত গ'লে চাগে আৰু দেখা পাম কিন্তু ভিতৰত নাযাওঁ সোমাই ভয় লাগে এনেকৈ কাটিছে ধান একদম